sam ningkarong alam the tami chipaklang pon puthot alangli pen BJP pariwartana puthak tami kachiprik pulote Congress government akut ador kijuma son anta non BJP government akut ke sining tok sok an ahormu ador karu hai hui hello puta jongpon নেতা হিচাপত যিটো আহিছে সেইটো কামখিনি কৰিছে কিন্তু আমাৰ জয়ৰাম ইংলেণ্ড ডাঙৰীয়াই 14গৰাকী নেতাই যোগদান কৰিছে কিন্তু ব্লক পৰ্যায়ত আমাৰ তিনিখন জিলাৰ সভাপতি আছে ইয়াত ব্লক কংগ্ৰেছৰ সভাপতিসকল আছে মণ্ডল কংগ্ৰেছৰ সভাপতিসকল আছে প্ৰত্যেকখন সভাতে আমি যোৱাটো সম্ভৱ নহ'ব কিন্তু আমাৰ জিলা কংগ্ৰেছৰ উদ্যোগত পৰ্যায়ক্ৰমে তৃণমূল পৰ্যায়তো একেসকলৰ লগত অন্যান্য যিসকলে যোগাযোগ কৰি আছে তেওঁলোকৰ যোগদান প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। স্যার কালি মুখ্যমন্ত্রী ইয়াত উপস্থিত আছিলে মুখ্যমন্ত্রী কমলৰ দল একেখন পথাৰতে ফুটবল খেলে গতিকে এইখন দলখন তেওঁ একো মন্তব্য নকৰে আপোনালোক দুয়োটা দলক একাকাৰ হৈ থকা বুলি তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সাংবাদিকৰ প্ৰশ্নৰ ব্যাখ্যা দিয়ে নিদিয়ে যদি তেখেতৰ যোৱা এটা বছৰৰ বিজেপি আৰু AUDFৰ কাৰ্যক্ৰমণিকাবিলাক চায় যেতিয়া ৰাষ্ট্ৰপতি ইলেকশ্যন আহিছিল তেতিয়া বিজেপি MLA আজমল ডাঙৰীয়াক কোৱাৰ্টাৰত গৈ ভৰি থৈছিল কিন্তু আপোনালোকে টিভিত দেখুৱাইছে বিজেপি MLA ৰাষ্ট্ৰপতি নিৰ্বাচনত AUDFৰ ভোট বিচাৰি পেলাই আজমল ডাঙৰীয়াক ভৰিত ধৰি সেৱা কৰিছে এজন উজনি অসমৰ বিধায়কে কিন্তু আপোনালোকৰ কথা মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে মই যদি আজমল ডাঙৰীয়াক ৰাজ্যসভাৰ ভোট খোজো তেখেতে মোক কেতিয়াও না বুলি নকয় আমি টিভিত দেখি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আজমল ডাঙৰীয়াৰ মোৰ পুৰণা সপোন আছিলে মোক এবাৰ মুখ্যমন্ত্ৰী হিচাপে চোৱা কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দুদিনৰ আগত AUDFৰ এজন MLA বৰাকভেলীত টিভিত আমি দেখিছোঁ কৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ দলৰ মেইন মানুহ আৰু কৈছে মই আপোনাৰ মানুহ MLA জনে কৈছে মই আপোনাৰ মানুহ আৰু আপুনি আমাৰ দলৰ মেইন মানুহ আজি কেইদিনমান আগতে AUDFৰ এজন MLA চতিয়া সমষ্টিত গৈ বৰ্তমান হাজৰিকা ডাঙৰীয়াক ভোট দিব লাগে বুলি কেম্পেইনিং কৰিছে এইটো টিভিত দেখিছে কেম্পেইনিং কৰিছে আজমল ডাঙৰীয়াক কৈছে হিমন্ত বিশ্ব শৰ্মা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই PCCF DGPলৈ চিঠি লিখিছে যে এওঁ আগৰ বছৰ ব্যৱসায় কোনো প্ৰতিবন্ধকতা থাকিব লাগে পুৰা ফ্ৰী আগৰ বছৰ গাড়ী পুলিচে চেক কৰিব নোৱাৰিব আগৰ বছৰ গাড়ী ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰখাব নোৱাৰিব এইটো সম্বন্ধ আৰু আজি আমাৰ বিজেপিৰ যিগৰাকী সাংসদ নতুনকৈ মাননীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ মাজত উপস্থিত থকা আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ জিলা সভাপতি সৌম্য ডাঙৰীয়া আমাৰ আজি যোগদান কৰা প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন CM জয়ৰাম ইংলেণ্ড ডাঙৰীয়া প্ৰভৃতিয়ে আমাৰ দলৰ নেতাসকল আজি দিনটো কাৰ্বি আংলং জিলা কংগ্ৰেছৰ কাৰণে এটা ঐতিহাসিক দিন কাৰণ আমাৰ জিলা কংগ্ৰেছখনক শক্তিশালী কৰা যিসকল নেতা তাৰ ভিতৰতে এজন অন্যতম জয়ৰাম ইংলেণ্ড ডাঙৰীয়া তেখেতৰ লগতে আমাৰ কেইবাগৰাকীও যুৱনেতা প্ৰাক্তন EM আমাৰ আজি দৌৰে